Hello everyone, welcome back to Rupam Blog. আজি যেহেতু আমাৰ পিকনিক এটা ওলাইছো আৰু যেহেতু ডিসেম্বৰৰ শেষ হৈছে আজি যেহেতু 29 তাৰিখ সেই গতিকে আমাৰ লগৰখিনি আৰু আমাৰ ষ্টাফ হয় একে লগৰবোৰ আছে তাতে গোটেইখিনি আমি যাম আজি পিকনিক খাবলৈ আমি নৈ পাৰলে আৰু ইমানে ভাল লাগিব নহয় আজি দিনটো কাৰণ বহুত ফূৰ্তি কৰিম ভাবি আছো আৰু এটা ৰাতিপুৱাৰ বাজি গৈছে 8টা মই প্ৰথমতে ওলাইছো বজাৰ কৰিবলৈ মোৰ লগত প্ৰণতি যাব প্ৰণতিক লৈ পেলাই আমি বজাৰলৈ যাম আৰু বলক আজি দেৰি নকৰো ভিডিওটো কিন্তু আজি স্কিপ নকৰিব শেষলৈকে চাব বহুত বেছি ভাল পাব বলক গৈ থাকো ভিডিওটো আগলৈ ঘৰলৈ এফালে মই আৰু প্ৰণতি স্কুটি চলাই গৈ আছো অন দা ৱে আৰু ইয়াতে প্ৰথমতে আমি আহি গৈছো টিভি চেণ্টাৰত আহিলো টিভি চেণ্টাৰত ইয়াতে প্ৰথমতে গাহৰি বজাৰত আহি গাহৰি লৈ লৈছো আৰম্ভণি গাহৰিৰ পৰা কৰিছো তাৰ পিছতে বাকি বজাৰ কৰিম তাত কিমান আছিলে তাত 5 কেজি আছিলে ন কিলো পাইছে গাহৰি আৰু আজি যেহেতু দেওবাৰ সেই গতিকে বহুত মানুহ ওলাই আহিছে বজাৰ কৰিবলৈ ঘৰৰ বজাৰো কৰিবলৈ আহিছে আৰু যেহেতু আজি বহুত বছৰৰ শেষ হ'বলৈ হৈছে সেই গতিকে বহুতে আজিও পিকনিক খাবলৈ গৈছে সেইকাৰণে বহুত মানুহ আহিছে আৰু প্ৰথমতে আমি এইফালে গাহৰি লৈছোঁ টিভি চেণ্টাৰত ইয়াৰ গাহৰিখিনি বহুত ভাল হয় প্ৰথমতে গাহৰি লৈছোঁ তাৰপিছতে বাকী বজাৰখিনি কৰিমগৈ থেংক ইউ ফাইনেলি মাংস লৈ আমাৰ আজৰি হ'লোঁ তাৰপিছতে এতিয়া আমি যাম এইফালে বজাৰ কৰিবলৈ যিহেতু মাছ ল'বলৈ আছে আৰু মাছখিনিও লওঁগৈ বলক আমি এতিয়া মাছ ল'বলৈ গৈ আছোঁ এইফালে মাছৰ দোকান আছে মাছ ল'বলৈ গৈ আছোঁ বাহু কেনেকৈ দিছে সেইটো কওক আগতে এইফালে আমি লৈছোঁ লোকেল বাহু লৈছোঁ কিমানকৈ লৈছে প্ৰণতি কিমানকৈ ল'লে 350কৈ 350কৈ লৈছে 50 টকা কমালোঁ 50 টকা তাৰপিছত মাছৰ পৰা তেজ উলিয়াই অন্য এটা মাছলৈ দিছে যাতে গম পাব তেতিয়া তাজা মাছ বুলি ন দিলে আমাৰ মাছ কাটি আছে এতিয়া এইফালে মাছ লৈ হৈ গ'ল প্ৰণতিয়ে মাছ লৈছে আৰু ইয়াতে আমি এতিয়া লাই শাক বিচাৰিছোঁ ইয়াত আছে ডাঙৰ লাই শাক অঁ এইটো আমি লাই শাক ল'ম এতিয়া ইমান ডাঙৰ ডাঙৰ লাই শাক দিছে কেজি কিমান আৰু আমাৰ অলৰেডি লৈ হৈ গ'ল সকলো বস্তু এতিয়া একেবাৰে শেষত থাকি গ'ল বেঙেনা ল'বলৈ আছে ইয়াৰ পৰা এতিয়া বেঙেনা লৈ ল'ম প্ৰণতিয়ে বেঙেনা দৰাই আছে আৰু এইফালে চব আমি আহি পাই গ'লো লোৱা এতিয়া আমি যিহেতু মাংস লৈ হৈ গ'ল এতিয়া আহিছোঁ ইয়াতে মাছ চব্জি চব ল'ম এতিয়া কমলা ল'বলৈ আহিছোঁ চেনেল এইফালে ছাবস্ক্ৰাইবাৰ এজন পালোঁ দেই থেংক ইউ এইটো ভাল লাগিলে ছাবস্ক্ৰাইবাৰ পালোঁ আৰু তাতো এজন ছাবস্ক্ৰাইবাৰ পাইছিলোঁ আপোনালোকক দেখাইছোঁ যে আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া চব্জি আছে দেখিবলৈ পাইছোঁ লোৱা প্ৰণতি হে প্ৰণতি লোৱা কিমান কৈছে কমাই লওক আকৌ অলপ কেজি এতিয়া কমলা মই জনামতে অলপ কমিব লাগে খালি আৰু আমাৰ এইফালে হেল্ল' এইফালে ছাবস্ক্ৰাইবাৰ পাইছোঁ বহুত ভাল লাগিছে অঁ ভালে আপোনালোকৰ ভাল ন আৰু ইয়াতে এইফালে আমাৰ প্ৰণতিয়ে কমলা বাচি আছে দেখিবলৈ পাইছে ছাবস্ক্ৰাইবাৰ পালে বহুত বেছি ভাল লাগে মনটো আৰু আগ্ৰহ হয় ন ভিডিঅ' বনাব কমাই মেলি দিলে আমাৰ 2 কেজি 150 ল'লে দেই থেংক ইউ বাই বাই চ' বলক এতিয়া গৈ থাকোঁ আমাৰ চব্জি বজাৰ হৈ গ'ল এতিয়া যাব লাগে পিকনিক প্লেচ আমি কাম কৰি মৰিছোঁ আৰু এইকেইটা ইয়াত আহি পেলাই ফটো মাৰি আছে সেইফালে পিঁয়াজ চিয়াজ গুচাবলৈ একো বাকী নাই এইবোৰ ছোৱালী হৈ পেলাই একো কাম কৰা নাই দেখিছে নাই এইকেইজনী ফটো মাৰি আছে আৰু এইজনী তই এতিয়া মই চিঞৰা দেখি পেলাই তাহাঁতি বাচন ধুব লাগিছে অথনিৰ পৰা একো কৰা নাছিলে এইকেইজনী বহি আছিলে ঐ
বাচন ধুই আছ তই ফটো মাৰি আছিলি মিছা কথা ক'বলৈ আহিছ তোৰ ব্ৰাছাৰ অকণমান কম হ'ল তোৰ ব'লা অ' তোৰ অৰিজিনেলি নেকি অ' সঁচাকৈ আৰু ফাইনেলি আমি নৈ কাণত পাই গ'লোহি দেখিছে এতিয়া আমি সকলোৰ লগতে এতিয়া লাগি ভাগি এতিয়া সকলোৱে বনাবলৈ আগবাঢ়োঁ আৰু আমি এইফালে এতিয়া গেছ জ্বলাবলৈ আৰম্ভ কৰি দিছোঁ ইয়াতে দেখিছে এইফালে আৰু এইফালে আমাৰ মনোজে গেছ জ্বলাইছে আৰু ইয়াতে আমাৰ সেৱা এটা কৰি ল'লোঁ আৰু এইফালে গেছ জ্বলি গ'ল প্ৰথমতে বইল কৰিব এতিয়া কণী আৰু এইফালে প্ৰণতি বহি আছে ইয়াতে আৰু ইয়াতে আমাৰ ছোৱালীখিনিয়ে কামত পূৰা ব্যস্ত হৈ আছে বেচেৰীকেইজনী খুব ষ্টাইল কৰি আহিছিলে ফটো মাৰিম বুলি কিন্তু উপায় নাই মই পিঁয়াজ কাটিবলৈ লগাই দিলোঁ বহুত দুখ বোলে তোৰ আহি খাবলৈ হ'লেই নি হা আমাৰ শান্তিয়ে কমলা খাইছে আৰু এইফালে মোৰ মাহী আহি গ'ল মাহীয়ে বাইকখনৰ পৰা নামি নিদিয়ে নহয় আজি বাইকখনৰ ইঞ্জিনটো বেয়া হ'ব কিন্তু ইমান জাৰ্কিং আছে অঁ তাকেতো আৰু এইফালে এতিয়া ইয়াতে প্ৰথমতে কণী বইল কৰিবি মনোজ কি কৰ কণী বইল ইয়াতে আমাৰ প্ৰথমতে কণী বইল কৰি আছে এইফালে চিং আছে আৰু এইফালে চবেই আমি খাই আছোঁ চাহ খাইছোঁ ময়ো খাই আছোঁ আৰু এইফালে আমি সকলোৱে ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এইফালে ফাইনেলি গাইজ আপোনালোকে দেখিবলৈ পাইছে বনাবলৈ আৰম্ভ কৰি দিছোঁ আৰু হেতাখন ইমান ডাঙৰ চক না মই ইয়াৰ পৰাও লৈ আহিব পাৰিম আৰু এইফালে ফাইনেলি গাইজ আমি দেখিছে যিহেতু এইফালে গাহৰি বনাই আছোঁ গাহৰি হৈ আছে আৰু এইফালে আমাৰ পূজা মাহী আৰু মনোজে কাটি আছে লাই শাক কাটিছে পূজা কাটিছ কাটা নাই মানে ভাঙি ভাঙি দিছে আৰু ইমান ডাঙৰ লাই শাক তাকেতো হা সাৰ দিয়া নহয় মানে আৰু এইফালে আমাৰ সুনিতা বা আহিলে দেই সুনিতা বা আৰু এইফালে বাইদেউ এগৰাকী আহিলে বহি আছে আৰু এইফালে ৰাতুল দাহঁতো বহি আছে আৰু ইয়াতে আছে আমাৰ পৰঠা হাই পৰঠা কি খাইছে কমলা অথনি পাতাই খোৱাই দেখি আছোঁ তাৰমানে পাইছেনে কাম কম কৰিছে খাইছে বেছি এইকেইজনী কাম কৰা ছোৱালী হ'ল কোনকেইজনী এইকেইজনী চাওক আপোনাক দেখুৱাই দিছোঁ পুৰা লাগি আছে কামত এইফালে দেখিবলৈ পাইছে আৰু এইফালে এটা পুচকু এটা আছে হাই আছে সি শুলে এতিয়া পাত্তাই নিদিলে আমাক আৰু এইকেইজনী আমাৰ টিকলিদা হাই পাৰি হাই আধ্যা এইফালে দুজনী মোৰ ছাবস্ক্ৰাইবাৰ হয় দেই এজনী খাইছ অঁ ধুনীয়া তাই মানে চশমাখন পিন্ধা নাছিলে যে এতিয়া চশমাখন পিন্ধি লৈছে মানে সেইটো কাৰণে হাই হাই কৰি আছে এতিয়া গাহৰি বনিয়া আছে আৰু এইফালে বইল কৰিম আৰু দুজনী গৈছে পানী আনিবৰ কাৰণে এণ্ড ফাইনেলি গাইজ আমাৰ যিহেতু গাহৰি মাংস হৈ গ'ল আৰু এইফালে আপোনালোকক এটা বস্তু দেখাই দিছোঁ ইয়াতে ব্ৰইলাৰ মাংস আছে এইফালে ব্ৰইলাৰ মাংস অলৰেডি হৈ গ'ল এইখিনি মিঠাতেল মানে বহুত বেছি হৈ গৈছিলেগৈ সেইকাৰণে চাকি থৈছোঁ আৰু ইয়াতে আছে এইফালে গাহৰি মাংস হৈ গ'ল অলৰেডি আৰু এতিয়া বনাই আছোঁ মাছ বনাই আছোঁ আপোনালোকে দেখিবলৈ পাইছে এইফালে মাছ বনাই আছোঁ আৰু ইয়াতে মাছ ফ্ৰাই কৰি লোৱা হৈছে মাছ বনাই আছোঁ মই আৰু এতিয়া এইফালে গাহৰি বনাইছে হে প্ৰণতি এইফালে গাহৰি ষ্টিক দেখিছে নহয় হেল্ল' ইয়াতে গাহৰি পুৰি আছোঁ গাহৰি পুৰিবৰ কাৰণে ষ্টিকত ভৰাই আছে সকলোখিনিয়ে আৰু দেখিছে ইমান মজা লাগিছে নহয় কেনেকুৱা লাগিছে দেখা চাওঁ ইমান গাল ভৰাইছ যে হয় নি গোটেই গাহৰি পুৰিম তাৰপিছত একদম নেমু চেপি পিঁয়াজৰ লগত চব খাব যা আৰু ইয়াতে বনাই আছোঁ আমাৰ সেইফালে ৰাতুলদাহঁত বহি আছে বাই 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 আৰু টিকলিকেইটা বাই বাই দিছে ইহঁতি গুচি গৈছে আৰু এইজনী চাওক একদম পিছফালে পিঠিত কেনেকৈ খৰি লৈ লৈছে দেখিছে নে আপোনালোকে আৰু এইফালে গাইজ দেখিছে নে আপোনালোকে গাহৰি পুৰি আছে এইফালে আমাৰ গাহৰি আইটেম দেখিবলৈ পাইছে প্ৰণতিহঁতে ফটো মাৰি আছে ইয়াতে মাহীয়ে বনাই আছে মাছটো যিহেতু বনালোৱে বাৰু আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া মস্তি একদম এইফালে গাহৰিৱালা মানুহ গাহৰি খাইছে খা ঐ চাওঁ প্ৰণতি ৱাও
আৰু এইফালে দেখিবলৈ পাইছে আমি সকলোখিনি এতিয়া কিমান ফূৰ্তি কৰিছোঁ আৰু অলপমান মানুহে যিহেতু এতিয়া খাই আছে আৰু আমি অলপ পিছত খাম গাইজ এইফালে চবেই এতিয়া খানা খাই আছে খাইছ কেনেকুৱা আছে খানা অ' চৰি ব্ৰ পনীৰ হৈছে মায়ে বনাইছে ৰে পনীৰ ৰাতিলা খাইছে মায়ে বনাইছে ঠিক আছে থেংক ইউ যিহেতু আমি বিহু বলীয়া হয় সেইকাৰণে গান শুনিলে থাকিব নোৱাৰোঁ ইয়াতে একদম পূৰা গান বজাই লৈছোঁ আৰু সকলোৱে বিৰাট ফূৰ্তি কৰিছোঁ বহুত বেছি ভাল লাগিছে আপোনালোকে দেখিবলৈ পাইছে এইবাৰ একদম আমি এই বছৰটো বিৰাটেই ধুনীয়াকৈ বিদায় দিছোঁ আৰু খুবেই ফূৰ্তি কৰিছোঁ বহুত বেছি ভাল লাগিছে মানে সকলোখিনিয়ে অকল মই বুলিয়ে নহয় চবেই ফূৰ্তি কৰিছে বিৰাট ভাল লাগিছে ফূৰ্তি কৰোঁতে এইফালে ৰাতি হৈ গ'ল আপোনালোকে দেখিবলৈ পালে কিমান ধুনীয়াকৈ বিদায় দিলোঁ পুৰণা বছৰটি আৰু আহিবলগীয়া বছৰটি যাতে সকলোৰে ভাল হয় আৰু লগতে মোৰো ভাল হয় তাৰে কামনা কৰিছোঁ আৰু আগতীয়াকৈ আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাই আছোঁ আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাই আছোঁ পুনৰ নতুন বছৰত বাই বাই